নমস্কাৰ বন্ধুসকল মোৰ চেনেল এনি টেকনিকেললৈ আপোনালোকক স্বাগতম জনাইছো আজি মই আসাম হেলথ ডিপাৰ্টমেণ্টত কিছু সংখ্যক পোষ্ট খালি হৈছে তাৰ বিষয়ে জানাবলৈ ভিডিওটো বনাইছো ভিডিওটো আগবঢ়াৰ আগতে যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো সাবস্ক্ৰাইব নিশ্চয় কৰিব আৰু বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব আৰু যদি ভিডিওটো ভাল পায় তেতিয়া হলে লাইক বাটনটো নিশ্চয় ক্লিক কৰিব তেতিয়া হলে সময় নষ্ট নকৰো আহক আমি পোষ্টসমূহৰ বিষয়ে সবিশেষভাৱে জানি লওঁ Directorate of Health Service Paramedical Staff for Karane total 216 post khali hoise to hok sailo yar post homo ki prothom post hoise pharmacist or post hoise yar total 34 ta post ase aru payment hoise 7400 aru yar karone qualification hobo apunar pharmacist certificate thakibo lagibo diploma ba degree pharmacist jikono government recognized institute or pora aru jikhon Assam Pharmacy Council or pora recognized hobo lagibo next post hoise radiographer tat apun total 49 ta post ase aru yar grade pay ase 6200 aru yar qualification hobo radiographer technician certificate থাকিব লাগিব আৰু বা ৰেডিওগ্ৰাফি টেকনিশিয়ান সাৰ্টিফিকেটৰ কোৰ্স কৰা থাকিব লাগিব এনেকে যিকোনো গভৰ্নমেন্ট ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা নেক্সট পোষ্ট হৈছে ল্যাবৰেটৰী টেকনিশিয়ানৰ কাৰণে টোটাল 44 টা পোষ্ট আছে আৰু ইয়াৰ গ্ৰেড পে হৈছে 6200 তাৰ কাৰণে এডুকেশন কোৱালিফিকেশন তো হ'ব ল্যাবৰেটৰী টেকনিশিয়ান সাৰ্টিফিকেটৰ কোৰ্স কৰা থাকিব লাগিব যিকোনো গভৰ্নমেন্ট ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা নেক্সট পোষ্ট হৈছে একাউন্ট এসিস্ট্যান্ট বা জুনিয়ৰ এসিস্ট্যান্ট তাত আকৌ 44 টা পোষ্ট আছে তাৰ পেমেন্ট হৈছে 7400 আৰু ইয়াৰ কোৱালিফিকেশন হৈছে যিকোনো ডিসিপ্লিনৰ ইয়াৰ গ্ৰেজুৱেট হ'ব লাগিব ক্যান্ডিডেট আৰু কম্পিউটাৰৰ এপ্লিকেশনৰ সাৰ্টিফিকেট থাকিব লাগিব তে কিমান মাহৰ সাৰ্টিফিকেট থাকিব লাগিব এইটো ইয়াতে ভালদৰে উল্লেখ কৰা হোৱা নাই নেক্সট পোষ্ট হৈছে ড্ৰেছাৰৰ কাৰণে টোটাল 48 টা পোষ্ট আছে ইয়াৰ গ্ৰেড পে হৈছে 5000 আৰু কোৱালিফিকেশন নৰমাল HSLC পাস হ'ব লাগিব আৰু ইয়াৰ কাৰণে এক্সপেৰিয়েন্স বিচৰা হৈছে ৰিজাৰ্ভেশন আপোনাৰ গভৰ্নমেন্টৰ যেটো ৰুলছ এণ্ড ৰেগুলেশন হেমতে থাকিব আৰু আপোনাৰ ক্যান্ডিডেটৰ বয়স 18 বছৰৰ তলৰ হ'ব নালাগিব আৰু 43 ইয়াৰ্ছৰ ওপৰৰ হ'ব নালাগিব 1/1/2017 লৈকে আৰু অৱশ্যে SC ST বা হেন গুৰে যিবিলাক ৰিজাৰ্ভ ক্যাটেগৰী আছে তাৰ কাৰণে 5 বছৰৰ ৰেহাই দিয়া হৈছে এতিয়া মেইন কথা লা এপ্লিকেশন ফিজ আপোনালোকে চালান কাটিব লাগিব এপ্লিকেশন ফিজ দিয়া কাৰণে তো জেনাৰেলৰ কাৰণে 250 টকা আৰু যিবিলাক আপোনাৰ OBC MOBC বা SC ST আছে তাৰ কাৰণে লাগিব 150 টকা আৰু যদি আপোনাৰ তাত বিলো পভাৰ্টি লাইন বা BPL সাৰ্টিফিকেট আছে তেতিয়া হলে আপুনি ফিজ দিব নালাগে যেতিয়া চালান কাটিব মই ইয়াতে হাইলাইট কৰি দিছো আপোনালোকে এইটো চাই লব মই হাইলাইট কৰি দিছো ইয়েলো কালাৰেৰে ইয়াতে আপুনি এইটো হেডত আপুনি চালানটো কাটিব লাগিব যি হিচাপত আপোনাৰ ফিজটো পৰে তো এইটো হেডত আপুনি চালানটো কাটিব লাগিব এতিয়া মেইন কথা হৈছে কি এই পোষ্টটো আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব অফলাইন এপ্লাই দিয়াৰ ব্যৱস্থা নাই অনলাইন এপ্লাইৰ কাৰণে আপোনালোকে পাৰ্টিকুলাৰ এই ওয়েবসাইটটো যাব লাগিব যেটো ওয়েবসাইট মই ইয়াতে হাইলাইট কৰি দিছো ওয়েবসাইটটো হৈছে dh.assam.gov.in 16 তাৰিখৰ পৰা এইটো ওয়েবসাইটত অনলাইন এপ্লিকেশনৰ কাৰণে মুকলি হ'ব আৰু আপুনি লাষ্ট আপুনি ইয়াতে 30/12/2017 লৈকে ইয়াতে অনলাইন এপ্লিকেশনৰ কাৰণে ওয়েবসাইটটো খোলা থাকিব তো অনলাইন এপ্লিকেশনৰ টাইমত আপোনাৰ কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব হেতু আমি চাই লওঁ তাৰ কাৰণে আপোনাৰ লাগিব দুখন ৰিসেন্ট কালাৰ ফটোগ্ৰাফ সেলফ এটাস্টেড আপুনি তাত এটাচ কৰি ল'ব লাগিব SSLC এডমিট কাৰ্ড লাগিব বা আপোনাৰ বাৰ্থ সাৰ্টিফিকেট হলে হ'ব এছ প্ৰুফৰ কাৰণে গোটেই পাস সাৰ্টিফিকেট বা মাৰ্কশিট খিনি লাগিব আৰু কাষ্ট সাৰ্টিফিকেট লাগিব যদি আপোনাৰ কাষ্ট সাৰ্টিফিকেটৰ প্ৰয়োজন হয় আপোনাৰ পাৰ্মানেন্ট ৰেসিডেন্সিয়েল সাৰ্টিফিকেট লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট লাগিব আপোনাৰ যদি ৰিলেভেন্ট ফিল্ডত এক্সপেৰিয়েন্স আছে বা এক্সট্ৰা কাৰিকুলাৰ কিবা আপোনাৰ সাৰ্টিফিকেট আছে তেতিয়ালে সেই সাৰ্টিফিকেটটো আপুনি দিব পাৰে আৰু ফাৰ্মাসিষ্ট পোষ্টৰ কাৰণে ফাৰ্মাসি ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট যেটো আসাম ফাৰ্মাসি কাউন্সিলৰ পৰা ৰিকগনাইজড হয় এই ফাৰ্মাসি ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখন আপোনাৰ লাগিব আৰু গোটেইবিলাক ডকুমেন্টছ আপুনি স্ক্যান কৰি হে পাৰ্টিকুলাৰ ওয়েবসাইটটোত আপলোড কৰিব লাগিব আৰু সবিশেষ জানিবৰ বাবে আপুনি ওয়েবসাইটটোত চাব পাৰে ওয়েবসাইটটোৰ লিংক মই তলত দি দিছো আৰু এডভাৰটাইজমেন্টটো আপোনাক কৰবৰা ডাউনলোড কৰিব পাৰে সেই লিংকটো মই তলত দি দিম আপুনি গৈ ভালদৰে চাব পাৰে গোটেইখিনি তো মূল কথা এইখিনিয়ে আপোনালোকে সোনকালে ইয়াতে এপ্লাই কৰিব লাষ্ট ডেটটো আকৌ এবাৰ কৰিছো 30/12/2017 অধিক জানিবৰ বাবে আপুনি কমেন্ট বক্সত কমেন্ট কৰি সুধিব পাৰে